নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাৰু। চাওঁ আহক। কাম বন কৰি লৈ এতিয়া মই ভাত বহাই দিছোঁ। আজি ৰাতিপুৱা বাৰু ভাতেই খাম বুলি ভাবিছোঁ, সেইকাৰণে ভাত বহাই দিছোঁ। ভাত উতলি আছে, তাৰপিছত ভাজি এখন দিম। এতিয়া ভাজি এখন বনাই খাই দিম। তাৰপিছত দুপৰীয়া কি বনাম আৰু চাই থাকিব ভিডিঅ'টো আগলৈ। মই কৈছিলোঁ আজি ৰাতিপুৱাই ভাত খাম, বেলেগ একো বস্তু নাখাওঁ, সেইকাৰণে মই ভাতটো বহাই দিছিলোঁ। কিন্তু ওচৰৰ মামা এজন আহি পাই বুলি পোৱাৰ কাৰণে মই আকৌ মানে ঘৰত যিহেতু আনি থোৱা বিস্কুট একো নাছিলে, সেইকাৰণে মানে মই মালপোৱাকে বনাইছোঁ আকৌ। মানে ওচৰতে গৈ দোকানৰ পৰা আনি দিবলৈও মানে আমাৰ এইখিনিত দোকান পাবলৈ বহুত অসুবিধা, অলপ আঁতৰত, ঘৰৰ পৰা বহুতখিনি আঁতৰত থাকে, সেইকাৰণে। আমাৰ মানে ঘৰতে কোমোৰা এটা লাগিছিলে, এটাই লাগিছিলে, ডাঙৰ এনেকৈ বগা হৈ গৈছিলে। ডাঙৰ হ'লে মানে থৈ দিলে বোলে হেৰি ৰ'দত দি থাকিব লাগে। ৰ'দত দি আছিলোঁ, তেও মানে হেৰি বেয়া হৈ গ'ল লাওটো। পাপাই কাটি আছে, কাটি মানে এনেকৈ ৰ'দত দিবলৈ যাওঁতেই গম পাইছে যে এইটো বেয়া হৈ গৈছে এফাল। তাৰপিছত কাটোতেহে গম পাইছে প্ৰায়খিনি মানে বেয়াই হৈ গ'ল। আধা ভাল ওলাইছে, ভালখিনি কাটিছে। এতিয়া তাকে বনাম দুপৰীয়ালৈ। লাওটো কাটি পাপাই আমাৰ ঘৰৰ কাৰণে অলপ বনাব পৰাকৈ কাটি দিলে অলপ। তাৰ পাছতে অলপ ওচৰৰ মাহীজনী, তাৰপিছত আৰু এজনী মাহী আছে, মাহীকো, আৰু মোৰ ভণ্টি এজনী আছে মোৰ ওচৰতে। বহুত ভাল হয় তাই, মোৰ লগতেই থাকে বুলি ক'ব পাৰি। আজি অলপ দিন অহা নাই তাই আমাৰ ঘৰলৈ। তাই মানে হাজবেণ্ড ঘৰতে আছেহি, সেইকাৰণে অহা নাই। মই আহিলে আপোনালোকক দেখুৱাই দিম। সেই ভণ্টিৰ কাৰণে চিঠি দি পঠিওৱা গৈছে। তাইক ফোন কৰি আছোঁ, তাই ফোনটো ৰিচিভ কৰা নাই। তাই আহিব। ঘৰত যিহেতু সৰু সুৰা খেতি কৰা যায়, কি লাগি আছে আৰু কি লাগি আছে, যিহেতু ছিগিব পৰা অৱস্থাত কি আছে মই ছিগিমগৈ। আজি আপোনালোককো দেখুৱাম ভিডিঅ'টোত। বন্ধুসকল, মই এতিয়া আমাৰ ঘৰত কি মানে লাগিছে সেয়া ছিগিমগৈ এতিয়া মই, যিহেতু আপোনালোক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আহকচোন, ভিডিঅ'টো আগলৈকে চাই থাকক। মানুহে কয় কিবা বোলে চব্জি মানে ছিগিলে কৰিলে খৰাহি লৈ বোলে ছিগিলে ভাল। সেইকাৰণে মই খৰাহি এটা লৈ লৈছোঁ প্লাষ্টিকৰ, ছিগিম এতিয়া। এয়া ভুল লাগিছে, দেখিছেনে? পাছফালৰ ৱালত এয়া ভুল লাগি আছে। তাৰপিছত এয়া পাণ গছ, তাৰপাছত এয়া পাণ গছ, জলকীয়া, মৰিচা শাক আছে, আৰু এয়া লাই শাক, এয়াও লাই শাক।
দিয়া গৈছিলে যে সেইকাৰণে। কলৰ পৰা ইয়াতে চব তিতা কেৰেলাও লাগি আছে। চব তিতা কেৰেলা। বাবা লাও দেখোন এটাহে লাগিছে। সেইটোহে আৰু ক'ত এই ওপৰ খাব জানো ডাঙৰ হৈছে বাৱেৰ বাব সেইকেইটা জিকা নহয় জানো? সেইটো জিকা আছে লাও লাগিছে। ডাঙৰ দুটা নিগনি গুটি পেলাইছে। এইটো মই শৰাই পেলাইছে। এইকেইটা সৰু হৈ আছে। অমিতা পুলি, তামিলনাডুৰ অমিতা পুলিকেইটা ডাঙৰ হৈছে। এইকেইটা এইটো আকৌ এইটো ইয়াৰ হাঁহে গছকি দিলে নেকি? বেঙেনা পুলি অৱস্থা ভেন্দি দুপৰীয়া চব্জি মানে বাৰীত লগা বস্তু ছিগি আনি কৰি পেলাই মই ভাত বনালোঁ। ভাত বনাই থাকোঁতে গাটো ইমান বেয়া লাগিলে নহয়, শুই দিলোঁ। তাৰপিছত আধাহে বনাব পালোঁ, বাকীখিনি পাপা বনাই কৰি খালে। মই অলপ আগতহে মানে উঠিছোঁ, মানে উঠিবও মন যোৱা নাই, গাটো ইমান বেয়া লাগিছে নহয়। মানে কি হৈছে ভিতৰি জ্বৰ উঠি থাকে, মই গমেই নাপাওঁ। তাৰ বিনিময়ত এই ছাইডত মুখৰ ভিতৰত জ্বৰ সোমাই গৈছে মানে। সেইকাৰণে কিয়ে নাজানো গাটো ইমান বেয়া লাগিছে। এতিয়া উঠি দিওঁতেহে মোৰ অকণমান ভাল লগা নিচিনা কৰিছে। আৰু এইফালে টিউশ্যনৰ ল'ৰা ছোৱালী আহি পালেহি। টিউশ্যন মই যিহেতু টিউশ্যন কৰোঁ, ইমান ভাটিবেলা সময়ত সদায় টিউশ্যন আহে। 5:30 মই টিউশ্যনৰ পৰা আজৰি হৈ আপোনালোকক সকলোকে লগ পাই আছোঁ। মাংস ভাজি আছোঁ, ব্ৰইলাৰ মাংস। তাৰপাছত এয়া চাটনি হ'লে খাম আৰু। মই ৰাতি ভাত পানী বনাই খাই বৈ শুই গ'লোঁ। গাটো ইমান ভাল নহয় কাৰণে শুই গ'লোঁ। তাৰপিছত আকৌ মই ভিডিঅ' বনাই নাথাকিলোঁ। এতিয়া লাষ্টৰ পৰ্যায়ত বিশেষকৈ মই জানেই সদায় 10টাকৈ দিয়ে আহিছোঁ কুৱেশ্যন। আজিও তেনেকৈ দিবলৈ ওলাইছোঁ এটা এটাকৈ। চাই যাওকচোন। বেছি ডাঙৰ কুৱেশ্যন নিদিওঁ, মই সৰু কুৱেশ্যনেই দি আহিছোঁ বাৰু। যিখিনি কুৱেশ্যন বহুতে জানে, কিছুমানে ভাবে চাগে এইজনীয়েনো এইকেইটা কুৱেশ্যন দিছেনে, কিন্তু এয়াৰো কিছুমান কুৱেশ্যন বহুতে পাহৰি গৈছে। হয়তো আপোনাৰ কি বুলি কয় বহুতে নাজানে, সেইকাৰণে মই ভিডিঅ'টো আগবঢ়াইছোঁ। চাই যাওক আগলৈ। মই কুৱেশ্যনবিলাক আৰম্ভ কৰিছোঁ বাৰু। 1 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম আৰু ইয়াৰ সম্পাদক কোন আছিলে? ইয়াৰ প্ৰথম বাতৰি কাকতখন হৈছে অৰুণোদয়। ইয়াৰ সম্পাদক হৈছিলে নাথান ব্ৰাউন। 2 নম্বৰ কুৱেশ্যনটো হ'ব, অসমীয়া বাৰ্তা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিলে? সেই কুৱেশ্যনটো আহিছে আসাম বিলাসীৰ সম্পাদক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰী দত্তদেৱ গোস্বামী। 2 নম্বৰ কুৱেশ্যনটো। আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? তাৰ এনচাৰটো হৈছে দৈনিক বাতৰি। ইয়াৰ সম্পাদক হৈছিল বাগ্মীবৰ নীলমণি ফুকন। 4 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ল'ৰা বন্ধু। ইয়াৰ সম্পাদক হৈছে গুণাভিৰাম বৰুৱা।
সৰি গুণাভিৰাম নহয়, কৰুণাভিৰাম বৰুৱা আছিলে ল'ৰা বন্ধুৰ সম্পাদকজনৰ নাম। 5 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি আছিল? আছাম ট্ৰিবিউন। ইয়াৰ সম্পাদক হৈছে লক্ষ্মীনাথ ফুকন। 6 নম্বৰ কুৱেশ্যনটো সংগীত একাডেমী কোনে অধ্যক্ষ আছিল? কোন অধ্যক্ষ আছিলে? ডক্টৰ ভূপেন হাজৰিকা। 7 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া মহিলা পদ্মশ্ৰী কবি কোন আছিলে? নলিনীবালা দেৱী আছিলে। নীলমণি আহি গৈছে, নলিনীবালা দেৱী আছিলে। 8 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া মহিলা সাহিত্য সভাৰ সভানেত্ৰী কোন আছিল? সভাপতি কোন আছিলে? নলিনীবালা দেৱীয়ে আছিলে। 9 নম্বৰ কুৱেশ্যনটো আহিব ইয়াৰ পাছতে। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া পুৰুষ কোন আছিলে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিলে বাৰু। 9 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া পুৰুষ নাট্যকাৰ কোন আছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিলে। 10 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া পুৰুষ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন আছিলে? কৃষ্ণকান্ত সন্দিকৈ। এই 10টাই আছিল আজিৰ কুৱেশ্যন। কেনেকুৱা লাগিলে আপোনালোকে সকলোৱে জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে। আজিলৈ আহোঁ, বাই।